প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মধ্যাকৰ্ষণৰ ধাৰণা কোনজন বিখ্যাত পদাৰ্থবিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ছাৰ আইজাক নিউটন। পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ কি? উত্তৰটো হ'ল হীৰা। কোনজন বিখ্যাত ব্ৰিটিছ পদাৰ্থবিজ্ঞানীয়ে এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম কিতাপখন লিখিছিল? উত্তৰ ষ্টিফেন হকিং। কিমান উষ্ণতাত চেলচিয়াছ আৰু ফাৰেনহাইট সমান হয়? উত্তৰ -40। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? উত্তৰটো হ'ল বৃহস্পতি গ্ৰহ। পৰমাণুৰ নিউক্লিয়াছত পোৱা প্ৰটনৰ সংখ্যাক কি নাম দিয়া হয়? উত্তৰ পাৰমাণৱিক সংখ্যা। 1957 চনত ছোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰা প্ৰথম মানৱসৃষ্ট উপগ্ৰহটোৰ নাম কি? উপগ্ৰহটোৰ নাম হ'ল স্পুটনিক 1। চিকিৎসকে লোৱা কোনটো নৈতিকতাৰ শপতৰ নাম এজন প্ৰাচীন গ্ৰীক চিকিৎসকৰ নামেৰে ৰখা হৈছে? উত্তৰ হিপোক্ৰেটিক শপত। এজন প্ৰাপ্তবয়স্ক মানুহৰ কিমানটা দাঁত থাকে? উত্তৰ এজন প্ৰাপ্তবয়স্ক মানুহৰ 32টা দাঁত থাকে। অক্টোপাছৰ কিমানটা মগজু আৰু কিমান হৃদয় আছে? উত্তৰ 9টা মগজু আৰু 3টা হৃদয় আছে। পৰ্যাবৃত্ত তালিকাত নথকা একমাত্ৰ ইংৰাজী আখৰটো কি? উত্তৰ জে আখৰটো। একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি? উত্তৰ 2। পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনটো? উত্তৰ প্ৰশান্ত মহাসাগৰ। ৱৰ্ল্ড ৱাইড ৱেব চমুকৈ www সৃষ্টিৰ কৃতিত্ব কাক দিয়া হয়? উত্তৰ টিম বাৰ্নাৰ্ছ-লী। মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনটো অংগত পোৱা যায়? উত্তৰ কাণত পোৱা যায়।